ছাত্ৰ ছাত্ৰীসকল তোমালোকক যোৱাকালি মই সৰল সমীকৰণৰ ওপৰত আলোচনা কৰিছিলোঁ। সৰল সমীকৰণনো কি? আজি আমি সেই সৰল সমীকৰণৰ পাঠটিৰ ওপৰতে আলোচনা কৰিম আৰু এটা উক্তিৰ পৰা আজি সেই সৰল সমীকৰণটো কেনেকৈ আমি তৈয়াৰ কৰিম বা কেনেকৈ আমি আকাৰত ৰূপত প্ৰকাশ কৰিম তাৰ ওপৰত, আৰু সমীকৰণৰ পৰা কেনেকৈ আমি উক্তিলৈ পৰিৱৰ্তন কৰিম তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। এতিয়া প্ৰথমতেই চোৱা, তোমালোকৰ অনুশীলনী 4.1ৰ প্ৰথম তুমি চোৱা, এইয়া 1 ইয়াত আছে। তথ্যটো তোমাক দিছিলে কি যে এটা সমীকৰণৰ ছগুণৰ লগত 5 যোগ কৰিলে 35 পোৱা যায়। ঠিক আছে, এতিয়া কথা হ'ল কি যে তুমি এতিয়া সেই সংখ্যাটোৰ ছগুণৰ লগত, সংখ্যাটো তুমি নাজানা, সেই সংখ্যাটোনো কি সেইকাৰণে আমি নজনাৰ কাৰণে আমি x বুলি ধৰি লওঁ। ইয়াক কি কৈছে? ছগুণ কৰিব লাগে। গুণ মানে চোৱা, ইয়াত কৈছোঁ যে গুণ মানে পূৰণ। গতিকে সেই এক্সটোৰ লগত 6 পূৰণ কৰি আমি 6x পালোঁ। এইটো হৈছে অৰ্থাৎ এক্সটোৰ লগত 6টো পূৰণ হৈ থাকিলে আমি এনেকৈ লিখিম। যিকোনো বস্তু যদি আখৰ সংখ্যাৰ লগত পূৰণ হৈ থাকে আমি ওচৰতে লিখি দিয়া মানে জানিব লাগিব আমি পূৰণ হৈ আছে। 6x বা 7x, 8x, 8টোৰ লগত xটো থাকিব, 8x হ'ব, 7টোৰ লগত xটো থাকিলে। ঠিক আছে, এতিয়া তুমি চোৱা তাক ছগুণ কৰিলে কি হ'ব? ইয়াত 6x পালা। এতিয়া তাৰপিছত কৈছে যে 6xৰ লগত 5 যোগ কৰাৰ কথা কৈছে। এয়া চোৱা, 6xৰ লগত আমি 5 যোগ কৰি দিলা। যোগ কৰাৰ লগে লগে মানটো কিমান হ'ব? 35। চোৱা কি ধুনীয়া। এয়া চোৱা, ইজুকেল টু 35। কথাটো একেবাৰেই সহজ। তুমি সংখ্যাটো নাজানা, ল'লা x বুলি, আৰু x বুলি লোৱাৰ পাছত তুমি ছগুণ কৰিবলৈ কৈছে 6x লিখিলা। তাক 6xৰ লগত 5 যোগ কৰিবলৈ কৈছে, 5 যোগ কৰিলা। যোগ কৰাৰ পাছত তোমাক মানটো পাব 35 বুলি কৈছে, সেইকাৰণে সমান 35। একেবাৰে সহজ। এইটো হৈছে সমীকৰণৰ ৰূপত তুমি প্ৰকাশ কৰিছা উক্তিৰ পৰা। তাৰমানে তোমাক যিটো প্ৰশ্ন দিব সেইটো আখৰে, সেইটো বাক্যশাৰী উক্তি বুলি আমি ইয়াত ক'ম। তাৰপিছত চোৱা 2 নম্বৰটো চোৱা, সেই একেই। এটা সংখ্যাৰ 1/4 9ৰ সমান। এটা সংখ্যা, তুমি সেই একেই এটা সংখ্যা নাজানা, ধৰা হওক সংখ্যাটো x, ইয়াৰ চতুৰ্থাংশ মানে 4/1। গতিকে তুমি x পূৰণ, সেয়া পূৰণ চোৱা, xৰ লগত যেনেকৈ 6 পূৰণ কৰিলে ইয়াতো xৰ লগত এই 1/4টো পূৰণ কৰিলা। এতিয়া 1/4টো যেতিয়া পূৰণ কৰিলা, কিন্তু ইয়াৰ পিছত মই লিখিছোঁ চোৱা, ইয়াৰ 1x পূৰণ 1/4 মানে x/4। ইয়াৰ অৰ্থটো কি যে ইয়াৰ তলত 1 এটা আছে, হৰ কেতিয়াও যদি 1 হয় আমি প্ৰকাশ নকৰোঁ। তুমি যদি কয় বোলে 10ৰ হৰ কি বুলি ক'লে তুমি 1 বুলি ক'ব লাগিব। 101 তাৰ হৰ কি? 1। সদায় তলত হৰটো থাকেই, হৰটো প্ৰকাশ নাপায়। এতিয়া তেনেহ'লে এক্সটো তেনেহ'লে ল'ব সি ওপৰৰ, ইয়াতো 1/4টো 1 আছে, গতিকে এক্সৰ লগত 1 পূৰণ কৰিলে যিকোনো এটা অজ্ঞাত পদৰ লগত যদি তুমি 1 পূৰণ কৰে, সদায় সেই অজ্ঞাত পদটোকেই লিখা হ'ব। y পূৰণ 1 y, z পূৰণ 1 ইজুকেল টু সদায় z হ'ব। ঠিক তেনেদৰে x পূৰণ 1 ইজুকেল টু x। তলত 4, ইয়াৰ তলত 1 এটা আছে, গতিকে সেইটো আমি নেদেখুৱাওঁ বা প্ৰকাশ জানি থ'ব লাগিব। গতিকে 4, গতিকে x/4 সমান নাই। ধুনীয়া, ইজুকেল টু নাই। 3 নম্বৰটো চোৱা, এটা সংখ্যাৰ ছগুণ 20তকৈ 5 বেছি। কোনো এটা সংখ্যা তুমি সেই সংখ্যাটো নাজানা, সেইটোৱে কৈছোঁ, সংখ্যাটো তুমি নাজানা, গতিকে চিধাই ধৰা হওক x। তুমি y বুলিও ল'ব পাৰা, z বুলিও ল'ব পাৰা, k বুলি ল'ব পাৰা, l বুলি ল'ব পাৰা, যিকোনো এটা লেটাৰ ল'ব পাৰা। কিন্তু ইয়াত মনত ৰাখিবা এইবিলাক পদ হয়, অজ্ঞাত পদ, নজনাৰ কাৰণে অজ্ঞাত পদ। সেইকাৰণে জনাবোৰ হৈছে 1 2 3 4 5 6 112 এনেকৈ, এইবিলাক চব জনা। কিন্তু নজনা আমি যেতিয়া ল'ম সেইবোৰ x y z এইবিলাকত লওঁ। গতিকে ধৰা হওক সংখ্যাটো x, ইয়াৰ 5 গুণ হ'লে 5x, এই আগৰ ছগুণৰ নিচিনাকৈ। তাৰপিছত 5x যেতিয়া হ'ল, 5 গুণ হৈ গ'ল, হোৱাৰ পাছত কৈছে যে 20তকৈ ইয়াত আৰু 5 বেছি আছে বুলি কৈছে। গতিকে তুমি সমান চিন দি 20 দিলা, তাৰমানে 20ত 5 কম আছে, সেইকাৰণে +5। গতিকে 5x ইজুকেল টু 20 + 5। 20তকৈ ইয়াত কি বুলি কৈছে? 20তকৈ ইয়াত 5 কি আছে? 5 বেছি আছে। গতিকে ইয়াত বেছি হৈ আছে, সমান নহ'ব। গতিকে এইফালে সমান কৰিবলৈ হ'লে 5 এটা যোগ দিব লাগিব। ঠিক তেনেধৰণে চোৱা, আকৌ কৈছে 10 পাবলৈ হ'লে এটা সংখ্যাৰ ছগুণৰ লগত 3 যোগ কৰা।
10 পাবলৈ হ'লে তুমি উত্তৰটো মানটো যেতিয়া 10 পাবা সেই মানটো 10 পাবলৈ হ'লে তোমাক কৈছে সংখ্যাটোৰ লগত তুমি 7 সংখ্যাটোক 7 গুণ কৰা তাৰপিছত লগত 3 যোগ কৰা গতিকে চোৱা xৰ 7 গুণ হ'লে 7x তোমাক কৈছোঁ যে ধৰা হওক সংখ্যাটো তুমি x বুলি ল'ব লাগিব নাযা সংখ্যাটো সদায় x আহিলে গতিকে xৰ লগত 7 গুণ হ'লে xৰ 7 গুণ xৰ লগত নহয় xৰ 7 গুণ বুলি ক'লে 7x তাৰপিছত 7xৰ লগত তুমি কি কৈছে তোমাক 3 যোগ কৰিবলৈ কৈছে গতিকে 7x + 3 তেতিয়া কি শেষত কি পালা সমীকৰণটো 7x + 3 = 10 সমীকৰণটোৰ পৰা উক্তি এতিয়া তুমি উক্তিৰ পৰা সমীকৰণ বনালা এতিয়া সমীকৰণৰ পৰা আমি উক্তিলৈ যাম অৰ্থাৎ এই ধৰণে যে লিখি দিছে আমাক এয়া যে 10 পাবলৈ হ'লে এটা সংখ্যা এনেকুৱা ধৰণে আমি লিখিব লাগিব এতিয়া তুমি চোৱা এই দিছে না সংখ্যাটো xৰ লগত 3 পূৰণ কৰিছে গতিকে 3 গুণ কৰিছে সংখ্যাটোক 3 গুণ কৰিলা কৰি তাৰ পৰা 4 বাদ দিবলৈ কৈছে গতিকে -4 তেতিয়া তুমি মানটো পাবা 5 হেতুকে চোৱা আকৌ চোৱা যে সংখ্যাটো ইয়াত দেখা গৈছে যে xক 3 গুণ কৰিলা 3 গুণ কৰি কি কৰিছা 3 গুণ -28x -4 তাৰমানে 4 বাদ দিব লাগিব বিয়োগ মানে বাদ দিয়া যোগ কৰিলে তুমি কি হ'ব বেছি হৈ যাব আৰু মাইনাস বুলি ক'লে কমি যাব গতিকে তোমাক বাদ দিবলৈ কৈছে 4 বাদ দিয়া তেতিয়া উত্তৰটো 5 পাবা এতিয়া চোৱা এটা সংখ্যা সেইটো এটা সংখ্যা তুমি উক্তিহে বনাইছা x বুলি ইয়াত নাহিব এটা সংখ্যাৰ 3 গুণৰ পৰা 4 বিয়োগ কৰিলে 5 পোৱা যায় বৰ ধুনীয়া সহজ অকণ অংক সঁচাকৈ ভাল অংক বৰ ভাল বস্তু বিষয় তুমি খুব ভালদৰে যদি বুজিব পাৰা এবাৰ বা বুজি ল'লা তোমাক মায়েৰা ভাত খাবলৈ মাতি থাকিলেও তুমি নোযোৱা অংককেইটা কৰিহে যাবা ইমান অংক সোৱাদ লগা বস্তু এতিয়া তুমি দ্বিতীয়টো চোৱা m/3 + 6 = 11 তুমি সংখ্যাটো m ইয়াত মই কৈছিলোঁ নহয় m ল'ব পাৰা n ল'ব পাৰা k ল'ব পাৰা z ল'ব পাৰা ইয়াত x ল'ব পাৰা ইয়াত m বুলি লৈছে গতিকে এই সংখ্যাটো সেই সংখ্যাটোৱে এইটো এটা সংখ্যা 1/3 সেইটো 1/3 ঠাইত মই যে তোমালোকক ইয়াত দেখুৱাইছিলোঁ 1/3 বুলি কওঁ এইটো চোৱা 1/4 তাক কেনেকৈ লিখিছিলোঁ x পূৰণ 1/4 মানে x/4 ইয়াতো তেনেকৈ তুমি ইয়াত এইটো এনেকৈ লিখিব পাৰা m পূৰণ 1/3 বা m/3 এতিয়া এইটোৱে চোৱা 1/3 মানে 1/3 লগত 6 যোগ কৰিবলৈ ইয়াত যোগ কৰি থৈছে তুমি 6 যোগ কৰি দিলা তেতিয়া মানটো কিমান হ'ব মানটো কি কৰিলে কিমান পাবা 11 পাব বুলি কৈছে ঠিক তেনেধৰণে এইটো চোৱা 7p = 4p ইয়াত এতিয়া p বুলি ল'লা আখৰটো চোৱা যদি এটা সংখ্যা এই সংখ্যাটোৰ সমান 7 এটা সংখ্যাৰ 7 গুণৰ সমান হ'ব লাগিছিলে এইডোখৰতে মোৰ অকণমান লিখা ভুল হ'ল এইটো তোমাৰ হ'ব লাগিছিলে এইটো ইয়াত নহয় এইটো অকণমান ভুল হৈছে এইডোখৰত হ'ব এটা সংখ্যাৰ 7 গুণৰ সমান সেইটো কাৰণে 7 গুণৰ সমান হ'ব লাগিব সেইটো হ'ব লিখাটো অকণমান ভুল হৈছিলে এইটো মই সেইকাৰণে হোৱাইট লগাই দিছোঁ নহ'লে ধৰিবলৈ দিগদাৰ হ'ব যে এতিয়া 7 গুণৰ ইয়াত সেইটোকে কৈছে চোৱা এইটো p এটা সংখ্যা এতিয়া এটা সংখ্যাৰ 7 গুণৰ সমান 42 7 গুণৰ সমান 42 গতিকে তেনেধৰণে y/6 তুমি দুই ধৰণে লিখিবা হৰণ কৰিব বুলি ক'ব পাৰা যে এটা সংখ্যাক 6ৰে হৰণ কৰিলে 2 পোৱা যায় এইটো y এটা সংখ্যা মানে y-টোক তুমি 2ৰে 6ৰে হৰণ কৰিলা সংখ্যা এটাক 6ৰে হৰণ কৰিলে 2 পোৱা যায় এই ধৰণে হ'ল চোৱা বা এটা সংখ্যা x ষষ্ঠাংশ বা ছভাগৰ 1 অংশৰ সমান 2 এটা সংখ্যাক 6ৰে হৰণ কৰিলে 2 পোৱা যায় দেইজানে তিনি ধৰণে লিখিব পাৰা তুমি মাত্ৰ বুজি পোৱাৰ ওপৰত কথা আজিলৈ সামৰিছোঁ কালিলৈ আমি কেনেকৈ সমাধান কৰে অৰ্থাৎ এই নজনা পদটোৰ মানটো উলিয়াব কেনেকৈ আমি উলিয়াম সেই বিষয়ে শিকিম আজিলৈ ইমানতে সামৰিছোঁ